আপুনি মই সবে আজিৰ ডেটত স্মাৰ্টফোন ইউজ কৰি আছো হেতু এন্ড্ৰইডে হওক বা আইফোনে হওক আৰু তাত আমি ভেৰিয়াছ কোম্পানিজৰ সিম ইউজ কৰি আছো এয়াৰটেল জিঅ' এটসেট্ৰা সো মই যদি আপোনাক খুদু যে আপুনি কি নেটৱৰ্ক ইউজ কৰি আছে আমি সবে কম যে আমি 5G নেটৱৰ্ক ইউজ কৰি আছো আমাৰ যেনেকৈ জেনাৰেশন থাকে ঠিক তেনেদৰে নেটৱৰ্কৰো জেনাৰেশন আছে আপোনালোকে সবে জানে আৰু আমি এতিয়া টেলিকম নেটৱৰ্কৰ 5th জেনাৰেশনত আছো সো আমাৰ স্মাৰ্টফোনটোত একো তাৰ বা ওয়্যাৰ নহকে 5G নেটৱৰ্ক এটা কেনেকেনো কাম কৰে 5G নেটৱৰ্ক 5G স্পেক্ট্ৰাম এই টাৰ্মছ বিলাক আমি অলৰেডি শুনি আহিছো বাট আমি এতিয়াও নাজানো যে তাৰ একচুৱেল মিনিং কি হয় আৰু জানিমনো কেনেকে কাৰণ আমাক স্কুলত এইবোৰ কেতিয়াও শিকোৱা নহয় সো আহকচোন এই নেটৱৰ্কৰ দুনিয়াখনত আমি পুৰা সোমাই পৰো আৰু আমি বুজি লওঁ যে আমাৰ এই স্মাৰ্টফোনটোত 5G নেটৱৰ্কে উইদাউট ওয়্যাৰ বা তাৰ নোহোৱাকে কেনেকেনো কাম কৰে আৰু এইটো ভিডিঅ' চোৱাৰ পিছত আপুনি 5G নেটৱৰ্কৰ ওপৰত যিখিনি ইনফৰমেশ্যন আছে যিখিনি বেসিক নলেজ আছে গোটেইখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ 5G টেকনলজি কি হয় হেতু জনাৰ আগতে আমি টাইমৰ পৰা অলপ পিছুৱাই যাব লাগিব সেকেন্ড ওয়ার্ল্ড ওয়ার যেতিয়া হেগ হৈ আছিল তেতিয়া আমি টেকনলজিত বহুত ডেভেলপমেন্ট কৰিলো আৰু তাৰে এটা ডেভেলপমেন্ট হল টেলিকমিউনিকেশন এইটো এনেকুৱা এটা টেকনলজি হয় যাৰ জৰিয়তে আমি দূৰ দূৰণিত কমিউনিকেশন কৰিব পৰা হলো কথা পাতিব পৰা হলো আৰু বহুত দূৰলৈকে আমি ডাটা ট্ৰান্সফাৰ কৰিব পৰা হলো ডাটা মানে ইনফৰমেশন আমি মানুহে কি কৰো আমাৰ যিখিনি সেন্সেস আছে চকু কাণ নাক ইন্দ্ৰিয় তাৰ জৰিয়তে আমি ইনফৰমেশন কালেক্ট কৰো আৰু বেলেগক আমি ইনফৰমেশন দিও আমি কনভাৰসেশন কৰো বাট এই মেচিনবোৰত যেহেতু এই নেচাৰেল পাৱাৰটো নাই সেইকাৰণে এই মেচিনবোৰত ইনফৰমেশনবোৰ ইলেক্ট্ৰনিক ডাটাত ইনপুট কৰা হয় আৰু তাৰ পিছত প্ৰসেস কৰা হয় যেনেকৈ মোৰ এই ভিডিঅ'টো আপোনাৰ বাবে এটা সেন্সৰি ডাটা হয় আপোনাৰ কাণ আপোনাৰ চকুত কিছুমান ওয়েভ ৰিফ্লেক্ট হৈছে মানে তৰংগ ফ্লো হৈছে আৰু হেতু আপোনাৰ ব্ৰেইনে প্ৰসেস কৰাৰ পিছত মোৰ এই ভিডিঅ'টো আপুনি দেখা পাই আছে মানে কি হয় ফাৰ্স্টলি মোৰ এই ভিডিঅ'টো ইলেক্ট্ৰনিক ডাটা ট্ৰান্সফাৰ কৰা হৈছে আৰু তাৰ পিছত এই ইলেক্ট্ৰনিক ডাটাটো বহুত কিলোমিটাৰ ট্ৰেভেল ডিসটেন্স কৰাৰ পিছত আপোনাৰ মোবাইল বা ল্যাপটপত গৈ পাইছে আৰু তাৰ পিছত হেতু সেন্সৰি ডাটাত প্ৰসেস কৰা হৈছে আৰু এই ডাটাটো আপোনাৰ চকু আৰু কানত গৈছে আৰু তেনেকৈ আপুনি মোৰ এই ভিডিঅ'টো দেখা পাই আছে আৰু এনেকুৱা টাইপৰ কমিউনিকেশন বা ডাটা ট্ৰান্সফাৰকে টেলিকমিউনিকেশন টেকনলজি বুলি কোৱা হয় আপুনি যদি মোৰ দৰে 90sত বৰ্ণ হৈছে বা তাৰ আগতো বৰ্ণ হৈছে আপুনি ল্যান্ডলাইনৰ যুগটো নিশ্চয় দেখিছে আমাৰ ঘৰত যেতিয়া ল্যান্ডলাইন ফোন আহিছিল আমি বহুত হেপি হৈছিলো আমি সুখ দুখৰ কথা পাতিছিলো আৰু ল্যান্ডলাইন ফোন নাথাকিলে আমি পিচিঅত গৈ কথা পাতিছিলো আৰু এটা এটকীয়া কইনৰ ফোনো আছিলে আপোনাৰ হয়তো মনত যদি আছে কমেন্ট নিশ্চয় কৰিব ইয়েলো কালাৰৰ ফোন এটা আছিলে এটকা কইন দিলে আমি কথা পাতিব পাৰিছিলো বাট এই গোটেইবোৰ ফোনত এডাল তার কানেক্টেড হৈ আছিল এডাল ওয়্যাৰে জড়িত হৈ আছিল সো প্ৰবলেম আছিল যে আমি সেই ফোনটো কতো কেৰি কৰিব পৰা নাছিলো কতো লৈ যাব পৰা নাছিলো সো সলিউশন এটা লগা আছিলে ইংৰাজীত এটা ওয়ার্ড আছে মুভ মানে চলাফুৰা কৰিব পৰা আৰু সেই মুভ ওয়ার্ডটোৰ পৰাই মোবাইল নামটো আহিলে আমি সেই কাৰণে গাড়ী বা বাহনক অটোমোবাইল বুলি কওঁ মানে যেটো চলাফুৰা কৰিব পাৰে আৰু আমি সেই সলিউশনটো বিচাৰি মোবাইল ফোনৰ ইনভেনশন কৰিলো আৰু এই মোবাইল ফোন নামটো সেই মুভ ওয়ার্ডটোৰ পৰা আহিলে মোবাইল ফোনটো আমি কেৰি কৰিব পৰা হলো আমি এটা জায়গাৰ পৰা আন এটা জায়গালৈ লৈ যাব পৰা হলো সো আমি ক'ব পাৰো যে টেলিফোন বা ল্যান্ডলাইনত যেহেতু তাৰেৰে কানেক্টেড থাকে তেনেকৈ আমি কমিউনিকেশন কৰো বাট মোবাইলটোত একো তাৰ নোহোৱাকৈ আমি কমিউনিকেশন কেনেকৈ কৰিব পাৰো কেনেকৈ সম্ভৱ হ'ল সেইটো সম্ভৱ হৈছে বিকজ অফ ইলেক্ট্ৰমেগনেটিক ৱেভ যাক বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কোৱা হয় ৱেভ মানে তৰংগ আমি অলৰেডি স্কুলত পঢ়ি আহিছো আমি পানীত যেতিয়া এটা শিল পেলাই দিওঁ সেই পানীত ৱেভ উৎপন্ন হয় তৰংগ উৎপন্ন হয় আৰু ঠিক তেনেদৰে আমাৰ চাৰিওফালেও বিভিন্ন ধৰণৰ ইলেক্ট্ৰমেগনেটিক ৱেভ আছে তাৰে ম্যাক্সিমাম আমি চকুৰে দেখা নাপাওঁ মানে ক'ব গ'লে আমি এখন ডাঙৰ ইলেক্ট্ৰমেগনেটিক ৱেভৰ পুলত সোমাই আছো তাৰে কিছুমান স্পেসিফিক ৱেভে আমি দেখা পাওঁ যাক ভিজিবল লাইটস বুলি কোৱা হয় আমি যিবোৰ লাইট দেখা পাওঁ যিবোৰ ৰং দেখা পাওঁ সেইবোৰ এটা বেলেগ বেলেগ টাইপৰ ইলেক্ট্ৰমেগনেটিক ৱেভ হয় আৰু লাইট ইজ এন ইলেক্ট্ৰমেগনেটিক ৱেভ এই ইলেক্ট্ৰমেগনেটিক ৱেভবোৰ একে নাথাকে সব বেলেগ বেলেগ টাইপৰ থাকে সবৰে নিজা নিজা এটা ফিচাৰ্স থাকে নিজা নিজা এটা বৈশিষ্ট্য থাকে সো ক'ব গ'লে আইডিয়েল তৰংগ এটা কেনেকুৱা হয় তাৰ এটা ৰিপিটেটিভ প্যাটাৰ্ন থাকে এবাৰ আপস এণ্ড এবাৰ ডাউনস তেনেকৈ ৱেভ এটা মুভ হয় আৰু সেই প্যাটাৰ্নটো বাৰে বাৰে ৰিপিট হয় আৰু এই বাৰে বাৰে ৰিপিট হোৱা প্যাটাৰ্নটোকে ৱেভ লেন্থ বুলি কোৱা হয় আৰু এই ৱেভ লেন্থবোৰ এটা ফিক্স স্পীডত ট্ৰেভেল কৰে সেইটো হ'ল স্পীড অফ লাইটস মানে 3 লাখ কিলোমিটাৰ পাৰ সেকেন্ড আৰু এই ৱেভ লেন্থবোৰৰ আৰু এটা গুণ আছে হেতু হল ফ্ৰিকুৱেন্সি মানে আকাৰ ফ্ৰিকুৱেন্সিৰ দ্বাৰা আমি এইটো গম পাওঁ যে এটা ৱেভ লেন্থ 1 সেকেন্ডত কিমানবাৰ ৰিপিট হৈছে আৰু ফ্ৰিকুৱেন্সিক মেজাৰ কৰিবৰ কাৰণে যেটো ইউনিট ইউজ কৰা হয় হেতু হল হাৰ্টজ মানে ৰিপিটেশন পাৰ সেকেন্ড ৱেভ এটা যদি 1 সেকেন্ডত 4 বাৰ ৰিপিট হৈছে তেতিয়াহলে আমি 4 হাৰ্টজ বুলি কম আৰু যদি 50 টাইমছ ৰিপিট হৈছে তেতিয়াহলে আমি ফ্ৰিকুৱেন্সি 50 হাৰ্টজ বুলি কম আৰু সব ৱেভৰে ফ্ৰিকুৱেন্সি বেলেগ বেলেগ থাকে আৰু এই গোটেইবোৰ ৱেভৰ ফ্ৰিকুৱেন্সিক আমি যদি এটা ওয়াৰ্ডত ক'ব যাওঁ হেতু হল স্পেক্ট্ৰাম কি হয় ইন ডিটেইলছ আমি নেক্সট এটা ভিডিঅ'ত ডিসকাস কৰিম আজি জাস্ট আমি ৱেভ আৰু ফ্ৰিকুৱেন্সিৰ বেসিক্সখিনি বুজিলো
সো ৱেভ আৰু ফ্ৰিকুৱেঞ্চিক আপুনি ইমেজিন কৰি লওক এটা এটা ৰাস্তা হয় কিছুমান ৰাস্তাত কি হয় ডাঙৰ ডাঙৰ ভেহিকেলৰ পাৰমিশ্যন থাকে লাইক ট্ৰাকছ কিছুমান ৰাস্তাত 4 হুইলাৰ কিছুমান ৰাস্তাত 2 হুইলাৰ আৰু কিছুমান ৰাস্তাত অনলি চাইকেল আৰু পেডেল চলোৱাৰ পাৰমিশ্যন থাকে বাট এই পাৰমিশ্যনবিলাক দিছে কোনে এইবোৰ দিছে আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে যিহেতু এইবিলাক প্ৰাকৃতিক সম্পদ হয় তাত কাৰো অধিকাৰ নাথাকে য'ত কাৰো অধিকাৰ নাথাকে সেইটো গভৰ্ণমেণ্টৰ অধিকাৰ থাকে আৰু তাৰে মেজৰিটি অফ ফ্ৰিকুৱেঞ্চি গভৰ্ণমেণ্টে ফাৰ্ষ্টলি নিজৰ বাবে ৰিজাৰ্ভ ৰাখি লয় কিছুমান ইউজ হয় আমাৰ বতৰ বিজ্ঞানৰ বাবে কিছুমান ইউজ হয় ইছৰো স্যাটেলাইটৰ বাবে কিছুমান সিক্ৰেট ৰাডাৰ টেকনলজি লাইক ডিফেন্স এণ্ড এটচেট্ৰা তাৰ বাবে ইউজ হয় বাট মেজৰিটি অফ ফ্ৰিকুৱেঞ্চি ৰিজাৰ্ভ ৰখাৰ পিছতো বহুত ফ্ৰিকুৱেঞ্চি খালী থাকি যায় আৰু সেই খালী ফ্ৰিকুৱেঞ্চিবিলাক গভৰ্ণমেণ্টে কি কৰে প্ৰাইভেট কোম্পানীবোৰক দিয়ে আৰু তাৰ বিনিময়ত গভৰ্ণমেণ্টে আৰ্ণ কৰে হিউজ লট অফ মানি আমি যিবোৰ স্যাটেলাইট টিভি চেনেল চাওঁ সেটমেক্স হওক কালাৰ্ছ নিউজ লাইভ ৰং প্ৰতিদিন টাইম আৰু আমি যিবোৰ ৰেডিঅ' ষ্টেচন শুনো ৰেডিঅ' মিৰ্চি বিগ FM সেইবোৰ কি হয় সেইবোৰ এটা এটা ফ্ৰিকুৱেঞ্চি হয় এটা এটা ৱেভ হয় যিটো প্ৰাইভেট কোম্পানীবোৰে গভৰ্ণমেণ্টৰ পৰা বাই কৰিব লাগে আৰু সেইটো মেনেজ হয় আমাৰ ইণ্ডিয়াত আণ্ডাৰ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন বাট এই ফ্ৰিকুৱেঞ্চি আৰু ৱেভতে চব কথা সীমিত হৈ নাথাকে জেনেৰেশ্যন ৱাইজ তাত ডেভেলপমেণ্টো কৰিব লগা হৈ আছে চ' টেলিকম টেকনলজিত যেতিয়া ডাঙৰ এটা চেঞ্জ আহে তেতিয়া এটা নিউ জেনেৰেশ্যন আহে আৰু যেতিয়াৰ পৰা মোবাইল মাৰ্কেটত আহিল মানে আমি মুভ কৰিব পৰা ডিভাইচটো আহিল তেতিয়াৰ পৰা 10 ইয়াৰ্ছ পিছে পিছে জেনেৰেশ্যন চেঞ্জ হৈ আহিছে 1980ত ফাৰ্ষ্ট মানুহে মোবাইল ফোন ইউজ কৰিছিল মোবাইল মানে যিটো ডিভাইচ আমি মুভ কৰিব পাৰোঁ আৰু সেইটোক ফাৰ্ষ্ট জেনেৰেশ্যন বুলি কোৱা হৈছিল মানে 1G বাট সেই ডিভাইচবোৰৰ কেপাচিটি বহুত কম আছিল আৰু সেই ডিভাইচবোৰ এনালগ ছিগনেলত চলা ডিভাইচ আছিল বাট দুনিয়াখন যিহেতু ডিজিটেল টেকনলজিৰ ফালে আগুৱাই গৈ আছিল চ' কম্পেয়াৰ টু এনালগ ডিভাইচ ডিজিটেল ডিভাইচবোৰত বেছি ডাটা ট্ৰান্সফাৰ কৰিব পৰা গৈছিলে চ' ডিজিটেলাইজেশ্যনৰ ফলতে 90ত এনেকুৱা এটা ডিভাইচৰ ইনভেণ্ট হৈছিল যিটোত ডাটা আৰু বেছি স্মুথলি ট্ৰান্সফাৰ কৰিব পৰা হৈছিল আৰু সেই ডিভাইচবোৰ চাইজত সৰু আছিলে কম্পেক্ট আছিলে আৰু দেখিবলৈ ধুনীয়া আছিলে আৰু সেই ডিভাইচবোৰত কল কৰাৰ লগতে টেক্সট মেছেজো কৰিব পৰা হৈছিলে আৰু এই ডিভাইচবোৰকে ছেকেণ্ড জেনেৰেশ্যন বা 2G মোবাইলৰ টেগ দিয়া হৈছিল তাৰপিছত 2G টেকনলজিত আৰু এটা ডেভেলপমেণ্ট হৈছিল সেইটো হ'ল GPRS মানে জেনেৰেল পকেট ৰেডিঅ' ছাৰ্ভিচ GPRS অহাৰ পিছত আৰু এটা বেনিফিট হ'ল যে আমি ডাঙৰ ডাঙৰ ডাটাবিলাকক সৰু সৰু পাৰ্টত ডিভাইড কৰি ট্ৰান্সফাৰ কৰিব পৰা হ'ল আৰু এই GPRS আৰু 2G ফোনৰ ফলতে ফাৰ্ষ্ট ইণ্টাৰনেট আৰু মোবাইলে ফ্ৰেণ্ডশ্বিপ কৰিলে নেক্সট 20ৰ টাইম যেতিয়া আহিছিল তেতিয়া ইণ্টাৰনেটৰ স্পীড আৰু বেছি গ্ৰ' হৈছিল আৰু তেতিয়া এপলে ফাৰ্ষ্ট আইফোন লঞ্চ কৰিছিল আৰু তেতিয়া স্মাৰ্টফোন এজৰ ষ্টাৰ্ট হৈছিল আৰু লাহে লাহে ইণ্টাৰনেটৰ স্পীড আৰু গ্ৰ' হৈছিল আৰু আমি থাৰ্ড জেনেৰেশ্যনত এণ্টাৰ কৰিছিলোঁ আৰু তেনেকৈ স্মাৰ্টফোন এটাই স্মাৰ্টনেছ গেইন কৰিছিল আৰু তাৰপিছত এণ্ড্ৰইডৰ ইনভেনশ্যন হ'ল আৰু কম দামত স্মাৰ্টফোন মাৰ্কেটত আহি গ'ল আৰু তেতিয়া মিডিল ক্লাছ মানুহৰ হাতে হাতে স্মাৰ্টফোন আহি গ'ল দেন 2010ত ইণ্ডিয়াত 4Gৰ এণ্ট্ৰি হ'ল আৰু 4G অহাৰ পিছত ইণ্টাৰনেটৰ স্পীড আৰু বাঢ়িল আৰু কম দামতে ডাটা এফৰ্ডেবল হ'ল আৰু তাৰপিছত দুনিয়াখন বহুত চেঞ্জ হৈ গ'ল আমি ভবা নাছিলোঁ যে গাঁৱে ভূঞে মানুহে হাতত স্মাৰ্টফোন ইউজ কৰিব বাচ্চাবোৰে বাহিৰত আউটডোৰ গেম খেলা বাদ দি মোবাইলত এডিক্ট হৈ যাব ছ'চিয়েল মিডিয়াত এডিক্ট হৈ যাব বাট চেঞ্জেছ আহিল আৰু বহুত বেছি ফাষ্ট হ'ল আৰু 4G আমাৰ লাইফটো বহুতখিনি চেঞ্জ আনি দিলে নেক্সট 2020ত 5Gৰ এণ্ট্ৰি হ'ল 5G এটা ডাঙৰ ডেভেলপমেণ্ট লৈ আহিলে হাই বেণ্ডউইথ উইথ ল' লেটেঞ্চি ইণ্টাৰনেট টেকনলজি বেণ্ডউইথ আৰু লেটেঞ্চি কি হয় এই দুটা যিকোনো কানেকশ্যন এটাৰ বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় বেণ্ডউইথ আৰু লেটেঞ্চিৰ দ্বাৰাই আমি ইণ্টাৰনেট কানেকশ্যন এটাৰ কেপাচিটি গম পাওঁ যে ইণ্টাৰনেটটো কিমান ফাষ্ট হয় আৰু ইণ্টাৰনেটটো কিমান স্মুথ হয় চ' বেণ্ডউইথ কি হয় বেণ্ডউইথ আমি যদি বুজিব যাওঁ সেই ৰাস্তাৰ এক্সাম্পলটো আমি আকৌ ইমেজিন কৰক যদি ৰাস্তাটো সৰু হয় আৰু গাড়ীও বেছি হয় তেতিয়াহ'লে ইণ্টাৰনেটৰ স্পীড বহুত কম হৈ যাব আৰু ৰাস্তাটো যদি বহল হয় গাড়ীও কম হয় তেতিয়াহ'লে ইণ্টাৰনেটৰ স্পীড বেছি হ'ব চ' সেই বহল ৰাস্তাটোকে আমি বেণ্ডউইথ বুলি ক'ম নেক্সট লেটেঞ্চি কি হয় যেতিয়া আপুনি ইণ্টাৰনেট ইউজ কৰে তেতিয়া দুটা কাম বহুত ফ্ৰিকুৱেণ্টলি হয় আপোনাৰ মোবাইলৰ পৰা ডাটা এটা জেগালৈ যায় আৰু সেই জেগাটোৰ পৰা ডাটা আপোনাৰ মোবাইলত ৰিচিভ হয় আপুনি যেতিয়া ইউটিউব ইউজ কৰে সেই ইউটিউবৰ ডাটা আমেৰিকাত ৰখা ছাৰ্ভাৰত ষ্ট'ৰ থাকে আৰু ছাৰ্ভাৰ হ'ল ডাটাৰ এটা হিউজ কালেকশ্যন চ' আপুনি ইউটিউব ভিডিঅ'টোত যেতিয়া ক্লিক কৰে আপোনাৰ মোবাইলৰ পৰা এটা ৰিকুৱেষ্ট সেই ছাৰ্ভাৰলৈকে যায় আৰু দেন সেই ছাৰ্ভাৰৰ পৰা ডাটা আপোনাৰ মোবাইলত ৰিচিভ হয় আৰু আপুনি তেনেকৈ ইউটিউব ভিডিঅ'টো দেখা পায় চ' ইমেজিন কৰক আপুনি এটা জেগালৈ যাব আছে আৰু তাৰ পৰা উভতি আহিব আছে ৰাস্তাটো যিমানে বহল হওক যিমানে গাড়ী কম থাকক আপুনি যদি চাইকেল এখনত যায় তেতিয়াহ'লে আপোনাৰ বহুত টাইম লাগি যাব বাট আপুনি যদি ফাৰাৰী এখন লৈ যায় তেতিয়াহ'লে আপোনাৰ টাইম কম লাগিব আৰু আপোনাৰ স্পীডো বেছি হ'ব চ' 5G টেকনলজিত বেণ্ডউইথো বহুত বেছি আৰু লেটেঞ্চিও বহুত কম সেইকাৰণে আমি স্মুথলি ইণ্টাৰনেট ইউজ কৰিব পাৰি আছোঁ আৰু ইন ফিউচাৰ ইণ্টাৰনেটৰ জেনেৰেশ্যন আৰু বহুত বেছি চেঞ্জেছ হ'ব কাৰণ আমি যিহেতু AI এজত এণ্টাৰ কৰি আছোঁ চ' এইটোৱে মোৰ এটা ভিডিঅ' আছিল 5G টেকনলজিৰ ওপৰত যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট আৰু লাইক নিশ্চয় কৰিব